নমস্কাৰ, আজি মই বনাব ওলাইছোঁ লালমোহন। মতে বনাম চুগাৰ চিৰাপ। তাৰ বাবে মই ইয়াত 3 কাপ চেনি দি লৈছোঁ আৰু 4 কাপ পানী দিছোঁ। চেনিতকৈ পানীটো অলপ বেছিকৈ দিব লাগে। আৰু এতিয়া মই এইখিনি গেছত বহাই দিম। আৰু ইয়াত মই 2টামান ইলাইচিও দি দিছোঁ। ইলাইচি দিলে চেণ্টটো অলপ বেলেগ আহে। এই চিৰাপখিনি বেছি ডাঠ হ'ব নালাগে। এতিয়া মই লালমোহন কেইটা বনাম, তাৰ বাবে মই এই পেকেটটো লৈ লৈছোঁ। আৰু এতিয়া মই কাঁহীখনত ৰিফাইন অলপ সানি লৈছোঁ। এতিয়া মই এইখিনি দি লৈছোঁ লালমোহন বনোৱা। আৰু মই ইয়াতে অকণমান পাউডাৰ গাখীৰ দি দিছোঁ। মোৰ তাত অলপমান আছিলে, নিদিলেও হয় পাউডাৰ গাখীৰ। আৰু এতিয়া মই গাখীৰ দি অলপ অলপকৈ এইখিনি সানি ল'ম। এইখিনি ভালদৰে হাতেদি সানি ল'ব লাগে, হাতৰ তলুৱাখনেদি। যিমান ভালকৈ সনা হয় সিমানে ভাল হয় আৰু ফাটি নাযায় তেতিয়া। এইখিনি মোৰ সানি হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা সৰু সৰুকৈ বল বনাম। এতিয়া মই এইখিনি সৰু সৰুকৈ ছিঙি ল'ম সমানকৈ গোটেইখিনি। এতিয়া মই বল বনাইছোঁ। হাতখনত অকণমান ৰিফাইন সানি ল'ব। এইখিনি গোল কৰি হৈ গ'ল। এতিয়া মই এইখিনি ৰিফাইনত ফ্ৰাই কৰিম। কেৰাহীটো বহাই লৈছোঁ। এতিয়া মই ইয়াত ৰিফাইন দি ল'ম অলপ। এতিয়া মই দি দিছোঁ। ৰিফাইনখিনি গৰম হৈছে। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থ'ব, নহ'লে তলত লাগি যায়। অলপ অলপ ৰঙচুৱা হৈছে। মই পূৰা ডাঠকৈ হ'ব দিম। এয়া পূৰা ৰঙা ৰঙা হৈ গৈছে। এতিয়া মই এইখিনি নমাই দিম। নমাই পেলাই চুগাৰ চিৰাপত দি দিম। আকৌ কেইটামান দিছোঁ। এইখিনি অলপ অলপ ৰঙা হৈছে। এতিয়া মই ভালকৈ ৰঙা হ'ব দিম। এইখিনি মই এতিয়া চুগাৰ চিৰাপত দি দিম। চুগাৰ চিৰাপখিনি গেছৰ পৰা নমাই পেলাই দিব, কাৰণ বেছি গৰম হৈ থাকিলে ফাটি যায়। এয়া মই গোটেইখিনি বনাই ল'লোঁ। এতিয়া মই এইখিনি 3 ঘণ্টামানৰ কাৰণে থৈ দিম। তেতিয়া মানে বস্তুটো ভাল হৈ ফুলি যায়। এয়া লালমোহন হৈ গ'ল। আপোনালোকেও এনেদৰে খাব পাৰে।